তালটো কোনে দিব তাল এতিয়া সেই অকণমান তালটো দি দিয়া আকৌ ভাও ওচৰলে মুখখন একদম ওচৰলৈ আহা একদম ওচৰলে আৰু কণ কদা মামী চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই কদা মামী চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই সবকে কৈছো দেই Gila. Besok kan tak. Lebih kenapa lagi? Di mana? Itu tidak noh itu. Halo. 50 rupiah linu na? 50 rupiah linu duita linu. এক বছর গ্যারান্টি এক বছর গ্যারান্টি দিলাম তো আদিনটা মানছে কে ঠিক ভাজি দেবেন সবটা 10 রুপিয়া দিয়া হয় একটা টুকলা লো দাও 10 টাকা দিই মানে দুইটা মানছে ও এই দিয়ে দিয়া পাটি খারো পয়লি খায় আর না কষ্ট লাগ ধরছা হই না মরিন দেই না কিনা মরিনে যেহে থরে না বিক্রি করছেন মন ছেলে লিয়া নমলে থাছা यो ফুল খানছেন মানে দা খোরসানি লাস্তে কষ্ট মনে লাগছে ভালো খানা atau berapa itu balik apa tahun इसका नाम थे क्या पहाड़ी फूल नहीं पहाड़ी फूल बता झाड़ू ललो और एक पहाड़ी फूल बोले পাহাড়ি ফুল পৰি গৈ পাহাড়ি ফুল পৰি গৈছিলে পাহাৰ বৈয়ামলে নাযাওঁ কৈছে আহিছিলোঁ দলুহাট বজাৰলৈ হাঁহৰ পোৱালি ল'ম বুলি ইমানেই দাম বাপৰে দুই চাই দাম একদম কয় 20 দিনৰ পোৱালি বুলি কিন্তু 20 দিনৰ পোৱালি নহয় ইমান অকণমানি পোৱালি যোৰা ইমান 220 টকা 220 টকাকৈ যোৰা এটা আমি পুহিবলৈ নিম আমি নিলে একেবাৰে 100টা বা 50টা তেনেকৈ নিম কিন্তু 220 টকাকৈ নোপোচাই ইমান অকণমানি পোৱালি লোৱা নহ'ল আৰু সোনকালে আহিব লাগিছিলে জানে মাইকী মানুহ লগ ধৰিলে অকণমান দেৰি হৈ যায় আমাৰ আৰু ৰাতিপুৱা 6টামান বজাত তেনেকৈ আহিব লাগে তেতিয়া সেই গাঁৱৰ মাইকী মানুহবিলাকে পোৱালিবিলাক আনি বেপাৰীক দিয়ে সেই তেতিয়া কি কৰে তেতিয়া একদম কম দামত বেপাৰীয়ে লৈ লয় তাৰপিছত বেপাৰীয়ে নিজৰ দাম লগাই দিয়ে সেইটো তেনেকৈ হ'লে তেনেকুৱাতে মাইকী মানুহবিলাক গাঁৱৰ মাইকী মানুহবিলাকৰ পৰাই ল'বলৈ ভাল আনকি এটা পোৱালি 35 টকা 40 টকা তেনেকৈ বিক্ৰী কৰে কোনোবা 20 টকা একেবাৰে সৰু হ'লে 20 টকা 30 টকা তেনেকৈ দি থৈ যায় আৰু একেবাৰে ডাঙৰ হ'লে অকণমান ডাঙৰ হ'লে 35 টকা 40 টকা দি থৈ যায় এটা পোৱালি তাৰপিছত মাইকী মানুহবিলাকে যেতিয়া দি পিনে একেবাৰে একে চাটতে দি পিনে গুচি যায় তাৰপিছত বেপাৰীয়ে নিজৰ দাম লগাই দিয়ে যোৰা 220 টকা অকণমান সৰু হ'লে 200 টকা এনেকৈ একেবাৰে ডাঙৰ নহয় আৰু এতিয়া আমি যাম দাদা এজনৰ ঘৰলৈ দাদা এজনে খেতিত আলু উঠাইছে হেনো বহুত দিনৰ পৰা মাতি আছে মানে কৈছিলে আলু গোটাই থৈছোঁ লৈ যাবলৈ সুবিধা পোৱা নাই ফোন কৰি আছোঁ ফোনো পোৱা নাই হ'লেও বোলো আহিছোঁ যেতিয়া একপাক গৈ পিনে লৈ লওঁগৈ কিনা আলু আৰু নিজে কৰা খেতি আলু বহুত পাৰ্থক্য থাকে সেইটো কাৰণে বোলো আলুকে লৈ লওঁ তাৰপিছত ঘূৰি যাওঁতে ইয়াত সোমাই আৰু পাচলি লৈ যাম আৰু এতিয়া পাচলি ল'বলৈ নহ'ল ভাবিছিলোঁ ডলা চালনি কিবা কিবি ল'ম কিন্তু সুবিধা নহ'ল আহিলোঁ ইমান যিটো বস্তু নিবলৈ আহিছিলোঁ সেই বস্তুটোৱে নাপালোঁ ঝাৰু 60 টকাকৈ মই আকৌ ঘপককৈ 50 টকা বুলি কৈছিলোঁ মানুহজনে মোক কৈ আছে ইমান কেঁচা হয় বাৰু হ'লেও বেয়া লাগিলে মোৰ মাইকী মানুহৰ দোকান যিহেতু মাইকী মানুহজনীয়ে ঘৰখন পুহিবলৈকে কৰিছে 10 টকা এটা বেছি দিলে একো নাই আৰু সেইকাৰণে লৈ ল'লোঁ দুটা ঝাৰু আৰু পাহাৰী ফুল বুলি কৈছে মই সেইটো খাই বুলি মই জানো বাৰু কিন্তু কেনেকুৱানো খাই আজিলৈকে
খাই পোৱা নাই, সেইকাৰণে লৈ ল'লোঁ 20 টকা দি। আৰু এতিয়া আমি বজাৰৰ পৰা ওলাই আহিলোঁ, ওলাই আহি এতিয়া আমি গৈ আছোঁ দাদাজনৰ ঘৰলৈ। লগ পাই আছোঁ দাদাজনৰ ঘৰত। এই বাগানটোত আৰু কেইদিনমান পিছত আহিব লাগে, বহাগৰ মাহত। আপোনাৰ প্ৰত্যেকজোপা গছত আপুনি দেখিব অকল ভাটৌ ফুল। তাত গৈ আছোঁ চাওক। এইখিনিতে আগতে একদম নদী আছিলে, নদী আছিলে নে কিবা এটা আছিলে ন। আমি আগতে নদীৰ পৰা তলৰ পৰা নামি যাওঁ, জান আছিলে। দলংখন নহয়, পুল মানে এই দলং নহয় আৰু এইটো কিবা কি জানো কয় নাজানো, পুল নে কি। এইটো নহওঁতে আমি তলৰ পৰা নামি গৈছিলোঁ। এতিয়া এয়া আমি উঠি গৈছোঁ। এতিয়া এয়া পামেই আৰু। এইটো কিন্তু আমি পাহাৰৰ ওপৰত উঠিছোঁ। আমি পাহাৰৰ ওপৰত উঠিছোঁ ন। এইটো পাহাৰেই হয়, পাহাৰৰ ওপৰত গৈ আছোঁ। পুখুৰী ধৰিছিলে এইয়া আমাৰ বৌ মাছ কাটি আছে। একো কথা নাই, ৰং চঙীয়া পাতৰ চিটো পিন্ধি ওলালেহে ওলোৱা হয় নি হা। এইপিনে এয়া একদম দাঢ়ি কাটি আছে দেই। তাৰপিছত এতিয়া আমি গৈ আছোঁ আমাৰ ননন্দী ঘৰলৈ। তাৰপিছত আমি এতিয়া যাম, তাৰপিছত ঘৰলৈ গুচি যাম আৰু। 10টা নহয় 5টা নাই, এটা ভাগিন দেই। এয়া আমাৰ ভাগিনক এতিয়া মই হেপী হোলী কৰি আছো দেই। হেপী হোলী কৰি আছো। এয়া এইটো তাৰ মুজ। হেপী হোলী। ৰবা দেই, ৰবা। হেপী হোলী। আৰু কোন কালাৰ? ফেভৰেট কালাৰ। হেপী হোলী কৰিছে নহয়। হেপী হোলী। কিবা এপছটো দিবি। মোক লগাবা, মোক গাইতে লগাবা, বাপন লগাবা, মাহিতে ন। গাই লগাবা, এনেকে লগাবা, এনেকে হেৰি চাবা লৈ, এনেকে অকমান গালত তেলত আৰু এটা ইখন গালত। এয়া ইটো কালাৰ। হেপী হোলী। এটা ভাব লৈ এটা। ভাব এটা তুমি ভাব দিয়া। ভাব দিয়া। তালটো কোনে দিব? তাল এতিয়া সেই অকমান তালটো দি দিয়া আকৌ। ভাও ওচৰলে আহা, মুখখন একদম ওচৰলৈ আহা, একদম ওচৰলে। আৰু কদা মামী চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই। কদা মামী চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই। ইয়াত কোনো হাৰি যাব নোৱাৰে। আমাকে লেটেপেটি কৰি পেলাম। আমাৰ ইয়াত খুচখুচীয়া ভিডিঅ'হে পাবা। খুচখুচীয়া ভিডিঅ'হে পাবা, নহ'লে লেটেপেটি কৰি পেলাম। সদায় চাবা দেই। সদায় চাবা দেই। তই লগা লাগি লাগি। আমি বৌকো দি দিছো হেপী হোলী। হেপী হোলী। হেপী হোলী। আকৌ সেউজীয়া ৰঙে আমাৰ সকলোৰে জীৱনটো সেউজীয়া হৈ পৰে। এইয়া একদম পুৰা কেঁচা চৌকা, সেইপিনে গেছ একদম দম দম কৰি জ্বলি আছে। একদম চিঞৰ হৈ বনাব পৰা। এইপিনে থৈ দিলে সিপিনে একদম ধুনীয়াকে পানী গৰম হৈ যায়। দেখিছে না চিষ্টেম বেলেগ। এইবিলাক এয়া আমাৰ জোৱাই পোৱালি দেই। হেপী হোলী।